এটা কথাই খুব দুখ দিয়ে, ইমান সুন্দৰ অনুষ্ঠান হয়, ইমান সুন্দৰ পৰিৱেশৰ সৃষ্টি হয়, কিন্তু কিয় নাজানো আজিকালি অসমত এনে এটা পৰিৱেশৰ সৃষ্টি হৈছে যে ৰাস এখন যেতিয়া অনুষ্ঠিত কৰে সেই ৰাসত কংস ভাওটো ল'বলৈ কিন্তু এই চেলিব্ৰিটি শিল্পীগৰাকীক মাতি আনে গুৱাহাটীৰ পৰা। কিয় মাতি আনে? গাঁওখনত ইমান সুন্দৰকৈ দৈৱকী গাব পৰা ছোৱালীগৰাকী আছে, দেখিব ৰাসৰ দিনা দৈৱকী গাই থকা ছোৱালীগৰাকীয়ে নন্দৰ ঘৰৰ কাষত, সেই নন্দৰ ঘৰৰ যে গোপীকেইগৰাকীমান ওলায় সেই চৰিত্ৰ এটা কৰি আছে, কিন্তু তেওঁক দৈৱকী চৰিত্ৰটো কৰিবলৈ দিয়া হোৱা নাই। কাৰণ গুৱাহাটীৰ পৰা ধাৰাবাহিকৰ অভিনেত্ৰী আহিছে দৈৱকী কৰিব এবাৰ গাঁৱত। কথাটো আপোনালোকৰ ভাল লাগেনে বাৰু? ভাল কথা, তেখেতলোকক মঞ্চ দিব লাগে, কিন্তু তেখেতলোকৰ কাম কৰি আছে এখন মঞ্চত। কিন্তু আপোনালোকে যে ইমান কষ্ট কৰি এই মাটি বালিৰ লগত খেলি থকা, এই মাটি বালিৰ সৈতে সংপৃক্ত থকা এইসকল যে যুৱ প্ৰজন্ম, এইসকল যে শিল্পী বুলি যাক আমি ক'ব পাৰোঁ, মই মাটিৰ মানুহ, গতিকে মাটিৰ সৈতে যাৰ সম্পৰ্ক এটা থাকে তেনে মানুহক মই সন্মান কৰোঁ, তেনে শিল্পীক মই সন্মান কৰোঁ, মই বাকীসকলক শিল্পী বুলি ক'ব নিবিচাৰোঁ। গতিকে এইসকল থকাৰ পাছত অন্ততঃ আপোনালোকৰ দৰে ঠাইত কোনো বাহিৰৰ পৰা কোনো শিল্পীক আপোনালোকে মাতি আনিব নালাগে, আপোনালোকৰ ইয়াত প্ৰদৰ্শন কৰিব পৰা বহুতো আছে। আজি এওঁলোকৰ দৰে কান্ধত খোলটো লৈ পাৰিবনে কোনোবা এগৰাকীয়ে? পাৰিবনে বৰগীতটো কোনোবা এগৰাকী তেনেধৰণৰ শিল্পীয়ে পৰিৱেশন কৰিবলৈ? নোৱাৰে।